নমস্কাৰ MCB ক্ৰিয়েশ্যনছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ সৈতে এগৰাকী শিল্পী আছে, যিগৰাকী শিল্পীক আপোনালোকৰ সন্মুখত চিনাকি কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই। সেইগৰাকী শিল্পীক আপোনালোকে চিনি পায়। কোন আছে চাওঁ আহক। নমস্কাৰ। আমাৰ ইয়াত জয়শ্ৰী বৰ্মা। আজি তেখেতক লগ পালোঁ, হঠাৎ আমাৰ শ্বুটিঙৰ ছেটলৈ আহিছিল। তাই আমাৰ কৃষ্ণ আখীত এটা কেৰেক্টাৰ কৰি আছে আৰু কম দিনৰ ভিতৰতে আপোনালোকে দেখিবলৈ পাব। আমাৰ কৃষ্ণ আখীত কৰাৰ উপৰিও তেখেতে ইতিমধ্যে চানমাৰী চানদিনী বিভিন্ন গীতৰ ভিডিঅ'ত অভিনয় কৰিছে। তেখেতৰ সৈতে কেইটামান কথা পাতিম। তাৰ ভিতৰত এক নম্বৰ কথাটো হৈছে, তুমি অভিনয়লৈ কিয় আহিলা, কিয় মন গ'ল অভিনয় কৰিবলৈ? কিয় মন গ'ল মানে আচলতে মোৰ সৰুৰ পৰা এটাই মন আছিলে। মই দেউতাক মানে প্ৰায়ে কওঁ মোক টিভিৰ ভিতৰত সোমাই দিয়া, টিভিৰ ভিতৰত মানে তো মানে সেইটোক যে এক্টিং কৰিব লাগিব টিভিৰ ভিতৰত সোমাবলৈ বা কিবা সেনেকুৱা কেতিয়াও গম পোৱা নাছিলোঁ সৰুতে। আৰু সৰুৰ পৰাই সেই ড্ৰিমটো পূৰণ কৰাৰ কাৰণেই লাগি আহিছোঁ। কেতিয়াও ডক্টৰ ইঞ্জিনিয়াৰ হোৱা সপোন মই নাই দেখা। আৰু মোৰ দেউতাই মোক সম্পূৰ্ণভাৱে ছাপোৰ্ট কৰিছে। ঠিক আছে, তোমাৰ টিভিৰ ভিতৰত সোমাবলৈ মন, দেন তুমি এক্টিং শিকা, ডান্স শিকা। তো মই প্ৰথমতে ডান্স শিকিলোঁ, দেন এক্টিং শিকিলোঁ আমাৰ প্ৰয়াত বিপুল বশিষ্ঠ ছাৰৰ ওচৰত, গীতিকা বুজৰবুঢ়া মেমৰ ওচৰত। তাৰপিছতে গুৱাহাটী আহিলোঁ আৰু লাহেকৈ আৰম্ভ কৰিছোঁ আৰু টিভিৰ ভিতৰত সোমোৱা। আচ্ছা, মানে স্কুলীয়া দিনবোৰ ক'ত কটাইছিলা বা ক'ত জন্মগ্ৰহণ কৰিছিলা? মই নলবাৰী জিলাৰ জাপাৰকুছি গাঁও, এখন সৰু গাঁও, খুব মৰমৰ গাঁও, তাত মোৰ জন্ম। মই পঢ়িছিলোঁ নলবাৰী অভ্যাসন বিদ্যালয়, তাৰপিছতে হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছোঁ মই MNC বালিকা বিদ্যালয়ৰ পৰা। তাৰপিছতে অসম ভেলী জুনিয়ৰ কলেজ আৰু বৰ্তমান মই সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰী। আৰু তোমাৰ ঘৰত কোন কোন আছে? মা দেউতা আৰু কোন কোন আছে? মোৰ ঘৰত মা দেউতা, মোৰ বা, চবেই জানে মই মোৰ বাক মুনুমা বুলি কওঁ। মোতকৈ 2 বছৰ ডাঙৰ, সেইকাৰণে মানে আমাৰ ৰিলেশ্যনটো বান্ধৱীৰ নিচিনা। আৰু লগতে মোৰ মৰমৰ আইতা, খুৰা খুৰী। তোমাৰ বা যে খুব মৰমৰ, সেইটো মুনুমা। তাৰ মই প্ৰমাণ পাইছোঁ। আজি তোমাক যেতিয়া গাড়ীতে উঠাব গৈছোঁ, মুনুমা তোমাৰ ওচৰলৈকে আহিছে, তুমি গাড়ীত উঠিছা, যোৱালৈকে চাই আছে তাৰমানে। মই একচুৱেলি তাইক বা নামাতি মা কিয় কওঁ, তাইক মই সঁচাকৈ মাৰ পৰা মই যিখিনি মৰম পাইছোঁ সমানে তাইৰ পৰাও পাইছোঁ মানে। তো মুনু বা নকৈ মই তাইক মুনু মা বুলি কওঁ মৰমতে। আচলতে তাইৰ কেয়াৰবিলাক সেনেকুৱা হয়। এতিয়া দেউতাহঁত মানে কি, বা গুৱাহাটীত থকাৰ কাৰণে, মুনুমা গুৱাহাটীত থকাৰ কাৰণে দেউতাৰ মোৰ ইমান এটা টেনশ্যন নাই, কাৰণ তাই মোক গোটেই কেয়াৰখিনি লয় আৰু। বা চুনু কালি কণ্টিনিউটি কি আছে চাই লোৱা, ভৰাই লোৱা ভালকৈ, চুনু ডাবিং কেতিয়া পৰিছে, গোটেইখিনি তাই কেয়াৰ লয়। চ' মই বহুত সুখী আৰু তাইক পাই পেলাই মই। আচ্ছা, মুনুমাৰ মৰমটো গম পালোঁ, কিন্তু তোমাৰ প্ৰেম শব্দটোতো ইয়াত আহিব, বেলেগ বেলেগ প্ৰেম আহে, গতিকে প্ৰেম বুলি ক'লে তোমাৰ অনুভৱ কেনেকুৱা? প্ৰেম মানে মোৰ কাৰণে বিশ্বাস, প্ৰেম মানে মোৰ কাৰণে সাহস। আৰু প্ৰেমটো আমি বহুত ধৰণে বুজাব পাৰোঁ। আৰু মই কিন্তু খুব মানে প্ৰেমিক, মানে মই প্ৰেমিকা বুলি কয়। কবিতা লিখি ভাল পাওঁ যেতিয়া প্ৰেমত পৰোঁ। মানে প্ৰেম শব্দটো মোৰ কাৰণে খুবেই পবিত্ৰ, গতিকে প্ৰেমত কেতিয়াও মানে সন্দেহ নাথাকে। মোৰ প্ৰেমত বিশ্বাস থাকে। আৰু সেনেকুৱাই মোৰ কাৰণে প্ৰেমটো খুব সন্মানৰ এটা বস্তু। মা দেউতাৰ লগত এটা বেলেগ প্ৰেম আছে, বাৰ লগত এটা বেলেগ প্ৰেম, বেলেগ সম্পৰ্ক আৰু বেলেগ বেলেগ। এটা বেলেগ বেলেগ প্ৰেমত কেতিয়াবা চাগে ৱেটিং থাকিলে খং উঠে, বিশ্বাস নোহোৱা হৈ যায় চাগে। সেইটো বেলেগ, সেইটো মানে কি, সেইটো অভিমান। সেইটো অভিমান বাৰু মোৰ ঘৰৰ মানুহৰ লগতো আছে আৰু প্ৰিয়জনৰ লগতো থাকেই সেনেকুৱা অভিমান। কিন্তু সেইটো আৰু কিছুমান সন্দেহ, আৰু সেইটো সন্দেহৰ মাজত ডিফাৰেঞ্চ আছে। আৰু কেতিয়াবা প্ৰিয়জনক হেৰুৱাৰ ভয়ত সন্দেহ কৰা যায়, তাৰমানে এইটো নহয় যে তেওঁৰ ওপৰত মোৰ বিশ্বাস নাই, বিশ্বাস আছে, কিন্তু ভয় হয় থাকে। আচ্ছা, এতিয়া আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীত বহুত য়ং টেলেণ্টেড ছোৱালী আহিছে বা অভিনেতা অভিনেত্ৰী আহিছে। তেওঁলোকে এই প্লেটফৰ্মত কাম কৰি ঘৰ সংসাৰ চলাব পাৰিব নে? এনেকুৱা কিবা ভাৱ আহেনে বা নোৱাৰে, এনেকুৱা কিবা আছে নেকি? পাৰিব। আচলতে মানে
আমি ওলাই আহোঁ ৰাতিপুৱাই শ্বুটিঙৰ কাম কৰোঁ ঠিক তেনেদৰে আমাৰ মানে মাষ্টৰ শিক্ষয়িত্ৰী এগৰাকীয়ে হওক বা ডক্তৰ এগৰাকীয়ে হওক তেখেতসকলেওতো নিজৰ কাম কৰিবলৈ ওলাই যায় সেনেকৈ তেখেতসকলেও নিজৰ ঘৰ চলাই আছে গতিকে আমিও যদি শ্বুটিঙৰ পৰা গৈ মানে নিজৰ ঘৰখন ভালদৰে চলাব পাৰোঁ তেতিয়া আমিও পাৰিম মানে একচুৱেলি মোৰ দেউতাই কয় ভাল মানুহ এগৰাকী হোৱা প্ৰথমতে আৰু তাৰপিছতে ভাল গৃহিণী হোৱা তাৰপিছত তুমি তোমাৰ প্ৰফেশ্যনটো চোৱা চ' মই সেই বস্তুটো খুবেই ফ'ল' কৰোঁ এতিয়া মোৰ সেই সময় অহা নাই গতিকে সময়ত দেউতাৰ কথাখিনি মই কিমানখিনি ৰাখিব পাৰোঁ নাজানো কিন্তু মই সম্পূৰ্ণ চেষ্টা কৰিম ভাল গৃহিণী এগৰাকী হোৱাৰ মানে গতিকে আপোনালোকে নিশ্চয় গম পাইছে কেতিয়াবা এনেকুৱা অভিযোগ আহে যে অভিনয় কৰা শিল্পীসকলে ঘৰ গৃহস্থী চম্ভালিব নোৱাৰে গতিকে আমাৰ জয়শ্ৰীয়ে কৈছে যে ঘৰ গৃহস্থী চম্ভালিব পাৰি এটা এক্টিংটো প্ৰফেশ্যনেল আৰু ঘৰটো ঘৰ সদায় ঘৰ হৈয়ে থাকে আপোনালোকে আৰু জয়শ্ৰীৰ পৰা কি জানিব বিচাৰে আমাক কমেণ্ট বক্সত জনাব নেক্সট ইণ্টাৰভিউত আকৌ জয়শ্ৰীৰ বিষয়ে আমি বহলকৈ জানিম চাই থাকিব MCB Creations আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব থেংক ইউ মই আহি থাকিমতো চকলে ওলাই যাম Okay.